खुलुमबाय नोंथांमोनखौ बयखौबो बरायबाय दिनै 14 आगस्ट 2023 बाराय जाबाय समबार फैदो दिननि खौरांफोरखौ बेखेवनोसै। मरिगाव जिल्लानि सिङाव थानाय जागि र'डआव रेल क्रसिं खालामनाय समाव साइकेलजों थांबाय थानाय सासे सुबुङा गंसे खारबाय थानाय रेलगारिजों सौजानानै जाब्रबथाय जानानै जायगायावनो जिउ गोमादों। थैनाय सुबुंनि मुङा जाबाय अनिल साहा। गुवाहाटी नोगोरमायाव गले गले पाइप बेफ्रुदों, ब्लास्ट जादों आरो गोबां जायगाफोरा डेमेज जादों। गुवाहाटी नोगोरमानि सिङाव थानाय जु र'ड ओनसोलाव फ्लाइअभार लुफुंबाय थानाय जायगायाव आरोबाव मोनसे दैनि पाइपआ बेरदों, अदेबानि ब्लास्ट जादों। नाथाय बे जाथायाव रावनिबो जिउ खहा जायाखै आरो जेबो डेमेज जायाखै होननानै मिथिनो मोननाय जादों। चिरां डिस्ट्रिक्टनि सिङाव थानाय भारत-भुटान बर्डारनिफ्राय गान्दा बुथारग्रा साथाम फलानफोरखौ पुलिस आरो हाग्रा बिफाना गोख्रों सिग्रोमनानै एरेस्ट खालामखांनायनि उनाव हाथियार नागिरनो थांनाय समाव नरेश्वर बसुमतारी आरो पुलिसफोरनि गेजेराव नारा-नाथा जानायाव पुलिसआ गावसोरनि रैखाथिनि थाखाय नरेश्वर बसुमतारीखौ गुलि गावदों आरो नरेश्वर बसुमतारीआ जिउ गोमादों। पुलिसआ बिरेन नार्जारी, नरेश्वर बसुमतारी आरो नाल बाहादुर मागरखौ एरेस्ट खालामनाय जादोंमोन। साथामबो मालबिटिया ओनसोलनि थागिबि। गড়ৰ অৱশিষ্ট কিছুমান ৰিকভাৰ হৈছিলে। তো পৰহি দিনা ফৰেষ্ট আৰু আমাৰ পুলিচৰ যুটীয়া অভিযানত 3জন মানুহ ধৰা হৈছিলে। তো তেওঁলোকক ধৰাৰ পিছত সোধপোছ কৰা হ'ল। সোধপোছ কৰাৰ পিছত আমি গম পালোঁ যে এই গ্ৰুপটোৱে যোৱা বৈশাখ বুলি কৈছে, মানে এপ্ৰিল বা মে' মাহত হ'ব। সিহঁতে 7জনীয়া গ্ৰুপ এটাই 6 দিন কেম্প কৰিছিলে আমাৰ কাহিতামা ৰেঞ্জ, এইটো বাক্সা পৰে জিলা হিচাপে। তাত কেম্প কৰি 6 নম্বৰ দিনা সিহঁতে এটা গড় হত্যা কৰিছিলে। গড় হত্যা কৰি গড়ৰ খৰ্গটো তেওঁলোকে কাটি আনিছিলে, ইয়াতে কেইবাদিনো ৰাখি তাৰপিছত সিহঁতি বাহিৰা জেগাত বিক্ৰী কৰিছিলে। তো এতিয়া আমি সেই 7জনীয়া গ্ৰুপটোৰ আমি 3জন পাইছিলোঁ। 3জনৰ দুজনটো ডাইৰেক্টলি ইনভলভ, মানে ফায়াৰিঙতে ইনভলভ আছিলে। এটা বন্দুক পোৱা হৈছিলে পৰহি দিনা। তাৰপিছত কালি এওঁলোকক লৈ আমি 3জনকে 3টা জেগাত আৰু বাকী লুকাই থকা মানুহকেইজন আৰু হাথিয়াৰ বিচাৰি আমাৰ অভিযান চলিছিলে। আজি পুৱতি নিশা এটা টীম এজন আছিলে নৱেশ্বৰ বসুমতাৰী, তেখেতে ক'লে যে এটা বন্দুক, যিহেতু 5টা বন্দুক থকা বুলি কৈছিলে, তো সেই 5টা বন্দুক তেওঁলোকে এটাৰ ভিতৰত এটা দেখুৱাই দিম বুলি য'ত লুকুৱাই থোৱা ঠাইলৈ গ'ল। জেগাটুকুৰা আছিলে আমাৰ মালিভিটাৰ পৰা অকণ আগলৈ টাকলাই নদীৰ পাৰত গছৰ নিচিনা গছ আছে, গছৰ এটা সৰু ঢিপ এটা আছে, তাতে থকা বুলি কয়। তাত সি আগবাঢ়ি যাওঁতে দা এখন তাত লুকুৱাই থৈছিলে। এখন একচুৱেলি 2খন লুকুৱাই থোৱা আছিলে। আমি দাখিনিও পিছত এইখিনি টেষ্টিঙৰ কাৰণে হেৰি কৰিছোঁ যে এই দাখিনিয়ে কি ব্যৱহাৰ হৈছে নেকি, খৰ্গ কটা বা কিবা। এনিৱে তাৰে এখন দা লৈ তেওঁক ধৰি থকা যিজন কনষ্টেবল আছিলে তেওঁক আক্ৰমণ চলায়। কনষ্টেবল হাতত ৰাইফল এটা আছিলে, সেইটো কাৰণে তেওঁ বাচি যায়। হাতত অলপ আঘাত হৈছে, কিন্তু বাকী সি ঢলি পৰাৰ পিছত আৰু বাকীৰ লগত মানে বনকৰ্মী আৰু পুলিচক আক্ৰমণ চলাব লওঁতে চেল্ফ ডিফেন্সত আমাৰ ফালৰ পৰা ফায়াৰ হয়। ফায়াৰ হোৱাৰ পিছত মানুহজন জখমি হৈ এতিয়া হস্পিটেল অনা হয়, যিহেতু ৰাস্তাটো খুবেই বেয়া। তো আনি থাকোঁতে অলপ এতিয়া হস্পিটেলত মানে ডক্টৰে কৈছে যে তেওঁ ঢুকাইছে বুলি মানুহজন। কথা যিগৰাকী আহত হৈছে তাৰ নামটো কি আছিল? ৰফিকুল ইছলাম। হয়, আৰক্ষী লোক এজন আহত হৈছে, তেওঁৰ হাতত জখম হৈছে। তেওঁৰ নাম ৰফিকুল ইছলাম, আমাৰ পুলিচৰ কনষ্টেবল হয়। नोंथांमोन दिननि खौरांफोरा बेखिनिल'मोन। बेखिनिसिम नायनायनि थाखाय नोंथांमोननिसिम रोजा रोजा साबायखर। गोजोन्थों, एसेनोसै। जय बर' हारिनि।